हेलो एवरीबॉडी कैसे हैं आप सभी को स्वागत करिसो আমাৰ YouTube चैनल ध्रुवस ব্লগলৈ আৰু আজি আনবক্স কৰিম এটা মাইক্ৰোফোন আজি আনবক্স কৰিম এটা মাইক্ৰোফোন আছে যেটো নাম হৈছে Boya BY-MM1 তো গাইস আজি ভিডিওটো স্টাৰ্ট কৰো আৰু এই ভিডিওটোত এটো মাইক্ৰোফোন আনবক্স কৰো আৰু এটা কথা এই প্ৰডাক্টটো মই 5 দিন মানৰ আগতেই আনিলো কিন্তু তিতা ভিডিও বনাবৰ কাৰণে মই সময় পা নাছিলো এটা যেহেতুকে ভিডিও বনাবৰ কাৰণে সময় পাইছো তেতালে আকৌ এবাৰ আনবক্স কৰিম তো বলক গাইস আজি ভিডিওটো স্টাৰ্ট কৰো कुछ भी नहीं है इधर तो मजाक करिसो गाइस एतु ओरिजिनल तो নহয় ओरिजिनल तो হয় एतु कुछ भी तो बोलक एतु अनबॉक्सिंग स्टार्ट करो एतु এই হৈছে Boya BY-MM1 মাইক্ৰোফোন আৰু বলক এতু খুলি চাও ভিতৰত কি আছে এইটোই হৈছে গাইস Boya BY-MM1 মাইক্ৰোফোন আৰু এই মাইক্ৰোফোনটোৰ ওপৰত লোগো আছে এটা উইণ্ডশিল্ড আৰু এই উইণ্ডশিল্ডৰ কাম হৈছে বতাহৰ শব্দক প্ৰতিৰোধ কৰা আৰু এইটোই হৈছে মেইন মাইক্ৰোফোনটো আৰু এই মাইক্ৰোফোনটোৰ লগত আহিছে এটা কেডি বেগ যাতে আপুনি কৰবালৈ গলে লগত মাইক্ৰোফোনটো লৈ গলে ইয়াৰ ভিতৰত সোমাই লৈ যাব পাৰে তাৰ বাবে মাইক্ৰোফোনটো হোল্ড কৰিবৰ বাবে এটা হোল্ডাৰ আহিছে আৰু এই হোল্ডাৰটো মই আপোনালোকক হোল্ড কৰি দেখাইছো মাইক্ৰোফোনটোত এনেকে হোল্ড কৰি দিব তাৰ পিছত আপুনি ট্ৰাইপডত লগাই দিব পাৰে আৰু তাৰ পিছত আহিছে মাইক্ৰোফোনটোৰ লগত দুডাল কেবল এই কেবলডাল 3.5 mm আৰু এই কেবলডাল স্মাৰ্টফোনত কানেক্ট কৰিবৰ বাবে আৰু এই কেবলডাল DSLR ল্যাপটপ কম্পিউটাৰত কানেক্ট কৰিবৰ বাবে তাৰ বাদে লগত আহিছে Boya কোৱালিফাইড সাৰ্টিফিকেট এটা সিলিকা জেল তাৰ পিছত এখন ইউজাৰ মেনুৱেল আৰু এই ইউজাৰ মেনুৱেলখন ইংৰাজী আৰু চাইনিজ ভাষাত লিখা আছে আৰু তাৰ পিছত লগত আহিছে দুটা ষ্টিকাৰ Boya দুটা ষ্টিকাৰ আৰু এখন ওয়ারেন্টি কার্ড মাইক্ৰোফোনটোৰ লগত এক্সেসৰিজ কি আছে গম দুপালুই আৰু এটা বুলক পৰীক্ষা কৰি চাম Boya এই BY-MM1 শৰ্টগান মাইক্ৰোফোনটো অৰিজিনেল হয় নে ফেক হয় এই পৰীক্ষাটো কৰিবৰ বাবে Boya বক্সটোৰ ওপৰত এটা ষ্টিকাৰ আছে আৰু এই ষ্টিকাৰটো উখৰাব লাগিব মই যেহেতু কি ষ্টিকাৰটো আগতে উখাই থৈ দিছো মানে প্ৰডাক্টটো মই আনবক্স কৰি থৈ দিছো সেই কাৰণে মই সুঁতে উখৰি গল আৰু এই ষ্টিকাৰটো তলত আছে এটা কিউআৰ কোড আৰু এই কিউআৰ কোডটোৰ তলত আছে এটা সিৰিয়াল নম্বৰ আৰু Boya অফিচিয়েল সাইটলৈ গৈ সিৰিয়াল নম্বৰটো ভৰাব লাগিব তাৰ পিছত গম পোৱা যাব যে লাভ কৰা প্ৰডাক্টটো অৰিজিনেল হয় নে ফেক হয় আৰু ইয়াত কি লিখা আছে চাওক গাইস দা প্ৰডাক্ট ইউ কোৱেৰিড ইজ ফেক মানে আপুনি প্ৰশ্ন কৰা সামগ্ৰীটো ফেক হয় মানে ভুৱা হয় মানে মই পোৱা মাইক্ৰোফোনটো ডুপ্লিকেট হয় প্লিজ বাই আৱাৰ প্ৰডাক্টস ফ্ৰম অথৰাইজড চেনেলছ মানে অনুগ্ৰহ কৰি আমাৰ সামগ্ৰীসমূহ অনুমোদিত চেনেলসমূহৰ পৰা ক্ৰয় কৰিব এতিয়া গম পালে নহয় মই পোৱা Boya BY-MM1 মাইক্ৰোফোনটো মানে এই শৰ্টগান মাইক্ৰোফোনটো ডুপ্লিকেট হয় অৰিজিনেল নহয় আৰু বলক এটা সাউন্ড টেষ্ট কৰো এই ডুপ্লিকেট মাইক্ৰোফোনটোৰ লগত মোবাইলৰ মাইক্ৰোফোনটো আপোনালোকে এতিয়া বৰ্তমান মোৰ যিটো ভয়েস শুনি আছে সেই ভয়েসটো আহি আছে Boya BY-MM1 ডুপ্লিকেট মাইক্ৰোফোনটোৰ পৰা আৰু এতিয়া লাহে লাহে বৰষুণ পৰি আছে আৰু ইয়াৰ পিছতে মই ৰেকৰ্ড কৰি মোবাইলৰ মাইক্ৰোফোনৰে মোৰ আৱাজটো চাই থাকক আৰু আপোনালোকে এতিয়া বৰ্তমান যিটো ভয়েস শুনি আছে সেই ভয়েসটো আহি আছে মোৰ মোবাইলৰ ডাইৰেক্ট মাইক্ৰোফোনৰ পৰা আৰু দুইটাৰ ভিতৰত কোনটো মাইক্ৰোফোনৰ আৱাজ বেছি ভাল লাগিলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মোৰ মোবাইলৰ মাইক্ৰোফোনটোৰ নে Boya ডুপ্লিকেট BY-MM1 মাইক্ৰোফোনটোৰ আৰু আপোনালোকেও যদি Boya এই BY-MM1 শৰ্টগান মাইক্ৰোফোনটো কিনিব বিচাৰে বা কিনে তেতিয়াহলে এবাৰ চেক কৰি ল'ব এটো অৰিজিনেল হয় নে ফেক হয় তো আজিৰ ভিডিওটো ইমানতে সামৰিছো গাইস আপোনালোকক লগ পাম অন্য এটা ভিডিওৰ সৈতে আজিলৈ ইমানেই বাই বাই টাটা